ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ কাৰণে আহিল এটি ভাল খবৰ। এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। আপুনি যদি বিনামূলীয়া গেছ পাব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাওক। লগতে ভিডিঅ'টো আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ বন্ধু যাতে বিনামূলীয়া গেছ পায়। 2025 চনলৈ চিলিণ্ডাৰ কিনিবলৈ টকা দিব মোদী চৰকাৰে, ঘোষণা কৰিলে কেন্দ্ৰীয় মোদী চৰকাৰে। মহিলা দিৱসৰ প্ৰাক্ষণত লাখ লাখ মহিলালৈ চৰকাৰৰ বৃহৎ অফাৰ। এই অফাৰ আপুনি গ্ৰহণ কৰাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব। আকৌ এবছৰলৈ কম মূল্যতে চিলিণ্ডাৰ প্ৰদান কৰিব মোদী চৰকাৰে, জনালে কেন্দ্ৰ চৰকাৰ। 2025 চনৰ 31 মাৰ্চ পৰ্যন্ত LPG চিলিণ্ডাৰ লাভ কৰিব ৰাজ সাহায্য হিচাপে, জনালে মোদীয়ে। উজ্জ্বলা হিতাধিকাৰীয়ে 300 টকা কম মূল্যতে লাভ কৰিব চিলিণ্ডাৰ। PM উজ্জ্বলা যোজনাৰ অধীনত দিয়া হ'ব ৰাজ সাহায্য হিচাপে। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীযুষ গোৱালে কৰিলে এই বৃহৎ মন্তব্য। জনাই আছোঁ, সবিশেষ ভিডিঅ'টো চাই থাকক। 2025 চনলৈ চিলিণ্ডাৰ কিনিবলৈ টকা দিব মোদী চৰকাৰে। মহিলা দিৱসৰ প্ৰাক্ষণত লাখ লাখ মহিলালৈ চৰকাৰৰ বৃহৎ অফাৰ। আকৌ এবছৰলৈ কম মূল্যত চিলিণ্ডাৰ প্ৰদান কৰিব মোদী চৰকাৰে। 2025 চনৰ 31 মাৰ্চ পৰ্যন্ত LPG চিলিণ্ডাৰত লাভ কৰিব ৰাজ সাহায্য হিচাপে। উজ্জ্বলা হিতাধিকাৰীয়ে 300 টকা কম মূল্যত লাভ কৰিব গেছ চিলিণ্ডাৰ। PM উজ্জ্বলা যোজনাৰ অধীনত দিয়া হ'ব এই ৰাজ সাহায্য। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীযুষ গোৱালে কৰিলে এই বৃহৎ ঘোষণা।